বিটিচিআৰৰ কোকৰাঝাৰ জিলাৰ পৰ্বতজোৰক বিধানসভা সমষ্টিৰ অন্তৰ্গত ফিলবাৰী বজাৰস্থিত কেইজনমান সচেতন যুৱকৰ অক্লান্ত পৰিশ্ৰমৰ বিনিময়ত শিক্ষাৰ নৱদিগন্তৰ সূচনা কৰাৰ প্ৰয়াসেৰে সিলবাৰী এক্সেলেন্স একাডেমীৰ নামেৰে এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয় 2023 চনত আৰম্ভ কৰিছিল যদিও আজি উক্ত বিদ্যালয়খনৰ নৱনিৰ্মিত ভৱনৰ শুভ উদ্বোধনী কাৰ্যসূচী অনুষ্ঠিত কৰে। আজি শুভ উদ্বোধনী কাৰ্যসূচীত হুছেইন আলীৰ সভাপতিত্বত আয়োজিত সভাখনত উপস্থিত থাকি পৰ্বতজোৰাৰ বিধানসভা সমষ্টিৰ যুৱ বিধায়ক আছাফুল ইছলাম শেখ, বিদ্যালয়খনৰ অধ্যক্ষ কবাত হুছেইন, বগৰীবাৰী হলি ফেইক বিদ্যালয়ৰ অধ্যক্ষ ৰুহুল কুদ্দুছ শেখকে আদি কৰি ভালেসংখ্যক সমাজকৰ্মী উপস্থিত থাকে। নিজৰ ভাষণত নৱগঠিত পৰ্বতজোৰা বিধানসভা সমষ্টিৰ যুৱ বিধায়ক আছাফুল ইছলাম শেখ উপস্থিত হৈ বিদ্যালয়খনৰ শৈক্ষিক দিশৰ ওপৰত বিস্তৃত আলোচনা কৰে। লগতে বিদ্যালয়খনৰ শৈক্ষিক দিশ আৰু আগবাঢ়ি যাওক তাৰেই কামনা কৰে যুৱ বিধায়কজনে। বিধায়ক আছাফুল ইছলামে যোৱা বিধানসভা নিৰ্বাচনত দিয়া প্ৰতিশ্ৰুতি এটাৰ পাছত এটা ৰক্ষা কৰিব তাৰ উমান পোৱা গৈছে। নৱগঠিত পৰ্বতজোৰা বিধানসভা সমষ্টিখনত চলি থকা ব্যাপক কেলেংকাৰী, দুৰ্নীতি, অন্যায়, অত্যাচাৰ বন্ধ হৈ পৰিব তাৰ প্ৰমাণ পোৱা গৈছে।